वन्दे शम्भू महेश्वरम् वन्दे गौरी मनोहरम् वन्दे हर हर बरहपदम् वन्दे वन्दे नटराजम् वन्दे वन्दे नटराजम्। वन्दे हर हर बरपदम् वन्दे हर हर बरपदम् वन्दे शम्भु महेश्वरम् वन्दे शम्भु महेश्वरम् ज्योतिला जटाधार कुटिला जल भैरव काल कुट गरलहारा ज्योतिला जटाधार कुटिला जल भैरव काल कुट गरलहारा वन्दे शम्भु महेश्वरम् वन्दे शम्भु महेश्वरम् वन्दे गौरी मनोहरम् शम्भो महादेवम् शम्भो महादेवम् शम्भो महादेवम् शम्भो महादेवम् शम्भो महादेवम् त्रिशूलहस्तं त्रिनेत्रं भोला कोपलमाला गदलहारा त्रिशूलहस्तं त्रिनेत्रं भोला कोपलमाला
शम्भु महेश्वरम् वन्दे गौरी मनोहरम् वन्दे शम्भु महेश्वरम् वन्दे गौरी मनोहरम्
প্রসারিত হয়েছে। আমার পশ্চিমে কাঠি রাজ্য আর দক্ষিণে গৌর রাজ্য আক্রমণের লক্ষ্য সকল আহা আগুয়ে আহা আমি এতিয়া গৌর রাজ্য আক্রমণ করব। এই বীর শিলায় একবার পিছনে কাম নয়তো শিলাবীর তোরা মুখিয়ায় খুঁজিয়ায় ভয় করি সর্ববে এক উপাধি প্রদান করি চাই আমন্ত্রণ জানাই বিরাট আয়োজন বলা হয়েছে। সম্মানীয় প্রধান আহো সামনে নাই আমার বিশ্ব সিংহর বাংলায় আপন ওরা সূর্য পুষ্পায়িত হলেন। এতিয়ার সেনাপতি কিলারায়ে বহুত পরিমাণে আয়োজন বৃদ্ধি কৰি চিত্ততাৰে শিৰণিৰ দৰে শত্ৰু ৰাজ্যৰ পৰা প্ৰক্ৰিয়াই কৰি প্ৰক্ৰিয়াই এখনত এখন ৰাজ্য জয় কৰি গৈ সেইকাৰণে তেওঁ শিলাৰাই নামেৰে অভিহিত কৰিছে আৰু এই শিলাৰাই কৰি পোৱাৰ পিছত তেখেতেও আৰু অধিক বিক্ৰমেৰে উৎসাহী হয় তেওঁ মুক্ত অস্ত্ৰ হস্তে তুৰন্ত কোন রাজ্যের সক্ষম হল না তেওঁ নিজে পরিণত হয়েছে। সেয়ে সন্মুখত বনাসকল তেওঁৰ বীৰত্বৰ সৈতে নিয়োজিত হোৱাকৈ এইটো উপাধি দিবৰ কাৰণে আজি আপোনাসকলক নিমন্ত্ৰণ কৰা হৈছে। শিলাৰায়ক আদৰি আনিবৰ কাৰণে ইতিমধ্যে ডাঙৰীয়া সৈন্য হওক ডাঙৰীয়া আমন্ত্ৰণ বিষয়াসকলক পঠাই দিয়া হৈছে। খন্তেক পাছতে তেওঁ আহি পাব। অথচ মোৰ ৰাজ্যৰ অভিযান বন্ধ কৰি এৰাৰ ধানৰ মতাৰ কাৰণ কি মহাৰাজ? মই কি অপৰাধ কৰিছো মহাৰাজ? জানিব পাৰিম কি অস্থিৰ হোৱা দেখিছে মহাৰাজ? মই অতি বিক্ৰমেৰে এখনৰ পিছত এখন ৰাজ্য জয় কৰি গৈ কোনো ৰাজ্যৰ ৰজাই মোৰ ঘোৰা ৰোধ কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু মহাৰাজ আপুনি মোক আৰু অলপ সময় দিয়ক মহাৰাজ। মই যিমান ৰাজ্য জয় কৰিলো ইয়াতকৈ দুগুণ তিনিগুণ ৰাজ্য জয় কৰিব পাৰিলেহে মই ক্ষমত হম মহাৰাজ। দুগুণ তিনিগুণ মই তোমাক নহয় গোটেই বিশ্বকে জয় কৰাৰ
এই প্ৰজাসকলে তোমাক আদৰিবলৈ চেষ্টা কৰিছে। এই মানুহ তোমাক মই আজি বিশ্ব মহাবীৰ উপাধি দিবৰ কাৰণে এই আগবাঢ়িলো। এয়া সন্মানীয় প্ৰজাসকল, আজি আমাৰ তোমালোকক এই শিলাৰে বিশ্ব মহাবীৰ পদকেৰে ভূষিত কৰিবলৈ গ্ৰহণ কৰা। এতিয়া চিনেমাৰ সন্মুখৰ সমবেত সন্মানীয় প্ৰজাসকলৰ সন্মুখত তোমাৰ মনোভাৱ প্ৰকাশ মোৰ নেতৃত্বমূল্য জ্যেষ্ঠ ভাতৃ মহাৰাজ সন্মুখত উপস্থিত গাঁও তেওঁলোকে সমন্বিতে মই আপোনালোকৰ আশীৰ্বাদ গ্ৰহণ কৰি আপোনালোকে বিচৰা ধৰণে যাতে মই কাৰ্য কৰিবলৈ সক্ষম হওঁ। সন্মানীয় মহোদয়ে ইতিমধ্যে মোক গত দিনবোৰত পৰামৰ্শ দি আহিছে আৰু মই আশা কৰিছোঁ আপুনি যে মোক মহাৰাজে পৰামৰ্শ দিয়ে তাৰ বাবে মহোদয়ৰ মোৰ এতিয়া তোমাৰ দায়িত্ব আৰু কৰ্তব্য বহু গুণে বৃদ্ধি পাইছে। তুমি যেনেকৈ আমাৰ চাৰিওফালৰ ৰাজ্যসমূহত কাম কৰি আমাৰ ৰাজ্য বৃদ্ধি কৰিছা, আমাৰ ৰাজ্যসমূহ সেই সকলে অনবৰত জয় কৰিবৰ কাৰণে আৰম্ভ কৰিবলৈ চেষ্টা কৰিছে। তুমি সৈন্যবল বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰিবা। তুমি এফালৰ পৰা গোটেই ৰাজ্যখন ভ্ৰমণ কৰি ডেকা বলধীয়া সমনীয়া সকলোকে যুদ্ধ শিক্ষা দিবা। জাতি ভাষা নিৰ্বিশেষে সকলোকে সন্মান প্ৰাপ্তি কৰি প্ৰত্যেকতে একোজন ডেকা বুলি পাৰি ডেকাৰ ওপৰত নিয়োগ কৰিবা। এজন ল'ৰাই মনত নিয়োগ কৰিবা এজন শইকীয়া আৰু ইয়াৰ বাহিৰে তুমি ৰাস্তা ঘাট খোৱা পানী চিকিৎসালয় শিক্ষানুষ্ঠান আদিৰ কাৰণে তুমি ব্যৱস্থা আমাৰ ৰাজ ধৰ্ম এতিয়া আমাৰ ৰাজ দেৱী হৈছে কালী মহাকালে ছিন্ন নৰহত্তৰ মেখেলা কণ্ঠে ছিন্ন মৰমদাৰ মালা সোঁহাতে তীক্ষ্ণ খান্না বাওঁহাতে টুক টুককৈ কৰি থকা আমাৰ ৰাজ হৈছে ব্ৰাহ্মণ। এই ৰাজ ধৰ্ম ৰাজদেৱী আৰু ৰাজপুৰোহিতৰ ৰক্ষা ব্যৱস্থা ল'ব লাগিব আৰু ইতিমধ্যে কালাবাহাৰে সাজু আৰু কামাখ্যা মন্দিৰ ধ্বংস কৰিছে। সেই মন্দিৰ দুটা তুমি কোনেও নহয়, কিন্তু কালাবাহাৰৰ জানা কালাবাহাৰ আছিল বংগৰ এগৰাকী প্ৰায় 100 ব্ৰাহ্মণ যুৱক। তেওঁ কিবা কাৰণত নবাবক ৰাজধানী আৰু তাতে নবাবে তেওঁ বন্দী কৰিছে আৰু বন্দী কৰাৰ পাছত অনাহাৰে অনিদ্ৰায় কেইটাদিন থাকি
তেওঁ নিজৰ ঘৰলৈ ঘূৰি আহিল, কিন্তু তেওঁৰ বংশ পৰিয়াল পৰম্পৰাৰে তেওঁ মুছলমানৰ ঘৰত থকাৰ কাৰণে তেওঁ ঘূৰি থাকে। আৰু সেয়ে তেওঁ খঙাল হৈ হিন্দু ধৰ্মৰ মঠ মন্দিৰ ধ্বংস কৰি এখনৰ পৰা ভাগি কৰি কামাখ্যা এতিয়া সম্মানিত সদাগৰ এই বিশ্ব মহাবীৰ হিৰায়ৰ সন্মানাৰ্থে আৰু আপোনাসকলৰ অনুৰঞ্জনৰ কাৰণে এতিয়া আমাৰ ৰাজনৃত্য আগবঢ়াম। আমাৰ ৰাজনৃত্যৰ শিল্পীসকলক আদৰণি
ভালুকাটি গোয়ালিনী নাচ করে রে ওকে ভালা ভালা রে ভালুকাটি গোয়ালিনী নাচ করে রে গোয়ালিনী গোয়ালিনী মাথায় চাদর গোয়ালিনী নাচ করে বাংলায় ভিতর গোয়ালিনী গোয়ালিনী মাথায় চাদর গোয়ালিনী নাচ করে বাংলায় ভিতর ওকে ভালা ভালা রে কমর ধুলি গোয়ালিনী নাচ করে ওকে ভালা ভালা রে কমর ধুলি গোয়ালিনী নাচ করে রে গোয়ালিনী নাচ করে রে বাবা বাবা রে আমার গোয়ালিনী নাচ করে রে গোয়ালিনী নাচ করে রে বাবা বাবা রে ওরা গোয়ালিনী নাচ করে রে ইতিমধ্যে তোমার কাছে পালন করিনি এই পরামর্শিনী এটি এটিকৈ পালন কৰি দিনৰ সন্ধ্যা দিনে মৰম শ্ৰদ্ধেয় আজিৰ এই বিদায় উৎসৱলৈ আমন্ত্ৰিত প্ৰজাসকল আপোনাসকলক আমি এতিয়াই বিদায় দিব খোজা নাই আৰু মাত্ৰ 1 ঘণ্টা সময় আপোনালোক এনেকৈ উপভোগ কৰি থাকক আমি আপোনালোকৰ কাৰণে
সামান্য আইন হিসেবে মনোরঞ্জনৰ ব্যৱস্থা কৰিছোঁ। নমস্কাৰ। এতিয়া আমাৰ এই আমন্ত্ৰিত ভোটাৰসকলৰ মনোৰঞ্জনৰ কাৰণে পিছৰ অনুষ্ঠান আৰম্ভ কৰিম। বন্ধাৰ নদীৰ ঘাট ঠাণ্ডাৰ পুখুৰী পানী খাব লাগে। ওলাই আহে প্ৰজাবোৰ আমাৰ আনন্দ মহান। জয় 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 শ্ৰীনাৰায়ণ বন্দে জয় জয় শ্ৰীনাৰায়ণ বন্দে। এনেকৈ এদিন এদিন দুদিন গৈ দিন পাৰ হ'ল। এবছৰ দুবছৰ গৈ বহু বছৰ পাৰ হ'ল। তাৰ পাছত আমি নির্যাতিত নিষ্পৃহিত লজ্জিত বঞ্চিত আমি দুর্ভাগ্যগ্রস্ত কৃত মহারাজ। আমার অবস্থা একেবারে বেয়া মহারাজ, একেবারে বেয়া। সাংঘাতিক অবস্থা হচ্ছে মহারাজ। সাংঘাতিকই নহয়, এই সারা সাংঘাতিক অবস্থা। অহংকার্য মহারাজ, যেতিয়া মহারাজ এই ৰাজ্যৰ ব্ৰাহ্মণসকলে এই সিহঁতৰ বিৰুদ্ধে আহোম ৰজাৰ ওচৰত পূজা পাতল বলি বিধান দেৱ দেৱীৰ প্ৰাৰ্থনা বন্ধ কৰিব পাৰিছে মহাৰাজ। আরে নদাই সাঁওতাল নদাই এই দুষ্ট মানুষজনক হৰাই নি এজনক বধ কৰাৰ পিছত দুজন পলাই আপোনাৰ ৰাজ্যত পাপ কৰিবলৈ উঠে মহাৰাজ। কালী মন্দিৰ, দুৰ্গা মন্দিৰত ছাগলী আদি বলি দি পূজা কৰাৰ বিৰুদ্ধে ৰাইজক মুচুতাই দিছে মহাৰাজ। এতিয়া সিহঁতে আপোনাৰ ৰাজ্যটো হোম যজ্ঞ পূজা পাতল সকলোবোৰ বন্ধ কৰি
কিবা হৰিৰ নামৰ কীৰ্তন ইয়াতে জোনপুৰা হেই জোনপুৰা হৈ আপুনি ৰাজ্যত প্ৰৱেশ কৰিছে আমাৰ কিছু হ'ল আপোনাৰ ৰাজ্যত প্ৰৱেশ কৰিছে মহাৰাজ কি নাম আগে কই নাম শংকৰ মহাৰাজ বাকী কেইজনৰ নাম আমি আপোনাৰ মহাৰাজ আৰু প্ৰজাসকলৰ অযোগ্য অকামিলা আৰু প্ৰজাসকলৰ পিছে পিছ দিয়া বুলি কৈছে মহাৰাজ কি কৈছে তোমালোকে অকল সিমানে নহয় মহাৰাজ তার ভাইয়ে গ্রাম প্রাণর ভবনী শরীরে বদনাম স্নান করে কোনো বিধি বিধান হওয়া পর এক চৈত্য হুম হওয়া পর বিবাহ হওয়া পর নিয়ম নীতি হওয়া পর এই সিনারায় পত্নী ব্যক্তি এই কথাগুলো আপোনাৰ এই ৰাজ্যত সকলোবোৰ চিলাৰে দ্বাৰাই কাম নহয় তেওঁ তাৰে কোনো কামেই নহ'ব নহয় এই শংকৰ নামৰ এই অপৰাধ এই কিবা হৰিণ নাম প্ৰচাৰ কৰি আছে আমাৰ হাতে মৰা ব্যৱস্থা কৰিছে কিবা এটা এই শংকৰে আমাৰ পবিত্ৰ হিন্দু ধৰ্ম পূজা পাতল হোম যজ্ঞ দেৱ দেৱীৰ উপাসনা কৰা বলি বিধানৰ বিৰুদ্ধে এক বেলেগ ধৰ্ম প্ৰচাৰ কৰিছে মহাৰাজ আপনার পরামর্শ অনুযায়ী রাস্তাঘাট
পদুনী সকলোবোৰ বন্ধাই দিয়া হৈছে আৰু প্ৰজাসকলক ৰণৰ প্ৰশিক্ষণ দিয়া হৈছে মহাৰাজ। আৰু গোসাঁই কমলৰ দায়িত্ব দি আলি পদূলি সকলোবোৰ বন্ধাই ৰাস্তা ঘাট চিকিৎসাৰ ব্যৱস্থা আৰু শিক্ষাৰ ব্যৱস্থা সকলোবোৰ প্ৰদান কৰা আৰু সম্পদ মহাৰাজ। গালা পাহাৰে ধ্বংস কৰা এক কামাখ্যা মন্দিৰ আৰু সাগৰ হয়গ্ৰীৱ মন্দিৰ নিৰ্মাণ কৰা হৈছে মহাৰাজ। আৰু সম্ভৱ প্ৰজাসকলৰ উপাসনাৰ বাবে নামঘৰ সত্ৰ নিৰ্মাণ কৰা হৈছে মহাৰাজ। আৰু সম্ভৱ আৰু ইমানেই মহাৰাজ কিয় তুমি যে সেই অপুলিৰ সংকটৰ ভাৱে ৰাম ৰায় বদনামী ছোৱালী হোম যজ্ঞ পূজা পুজি নোহোৱাকৈ অবৈধভাৱে পত্নী কৰি ৰখা সংবাদ শংকৰদেৱ আৰু তেওঁৰ ভাতৃ ৰামৰায় পুৰীৰ বাৰম্যাৰ আৰু ৰামৰ কন্যা ভুৱনেশ্বৰী তেওঁলোকৰ বদনামী আৰু অপৰাধী নহয় মহাৰাজ। তেওঁ এগৰাকী দৈনিক জ্ঞানী সুচৰিত্ৰ মন্ত্ৰ তেওঁ পিতৃ মাতৃ আৰু তেওঁৰ বংশধৰ শংকৰদেৱৰ সম্বন্ধে ক্ৰমে এক নাম ধৰ্মৰ বিধি অনুযায়ী বিবাহ কাৰ্য সম্পন্ন কৰি মই পত্নীৰে গ্ৰহণ কৰোঁ। আৰু সেই অত্যন্তকাৰী ৰাজ ধৰ্মৰ বিৰুদ্ধকাৰী ৰাজদেৱী সুন্দৰকাৰী ৰাজ পুলিচৰ প্ৰদানকাৰী শংকৰদেৱৰ পুজৰি কৰি তুমি সত্য হৈ সত্য সংবাদ হাতত মন্দিৰা লোক বৈঠক কৰা উন্নতিৰ অঞ্চলে উচ্চ ভাৱসম্পন্ন তেওঁ গীতবোৰ শুনি তেওঁক সুধিল এই গীতবোৰ কোনো শিকাইছে তেওঁ এই গীতবোৰ তেওঁ বৰপেটাত শংকৰদেৱে লিখা আৰু এই গীতবোৰ তেওঁক ভাল লাগে হয় আৰু মই বৰপেটাত শংকৰদেৱে আৰু এই ধৰ্ম
আপোনাৰ শংকৰদেৱৰ কোনোবা ভুলকে কিছু মহাৰাজ আপুনি অভিযোগ অনুযোগকাৰী আৰু সকলো শ্ৰীমন্ত শংকৰদেৱে মাতি আনি বিচাৰ আৰু বিচাৰত কি হ'ব তাকে এই অৱস্থায় যদি শংকৰক আহিলেও এই ৰাজ আৰু মই ফোন কৰি পঠাই এই অভিযোগকাৰী বা মন্ত্ৰীজনক এদিন দুদিনকৈ চাৰি পহৰ পাৰ হ'ল বিচাৰৰ বাবে ব্ৰাহ্মণসকল ৰাজপ্ৰসাদত উপস্থিত হ'ল। বিচাৰৰ বাবে ব্ৰাহ্মণসকল ৰাজপ্ৰসাদত উপস্থিত হ'ল। আপোনাৰ ৰাজ্যত সকলোবোৰ প্ৰচাৰ কৰিছে যে ব্ৰাহ্মণসকলে ইয়াৰ পৰা উচ্ছেদ কৰিব আমাৰ সেই শংকৰ ভাষা মানাৰ ব্যৱস্থা কৰিছে। শংকৰদেৱে আহিবলৈ অনুমতি দিছে। পরমার্থ বিদ্যা শুভনাশকর পরশুনিত সে দীপভূতি ভগম ভগভূষণকু শীতপাল যুগম আমার পবিত্র হিন্দু ধর্মের বিরুদ্ধে চলন কৰিছে মহাৰাজ। বিধি উলংঘা কৰিছে মহাৰাজ। এই শংকৰে আমাৰ লোক যুগান্তৰে চলি অহা পূজা পাতল ত্যাগ চৈত্য বলি বিধান সকলোবোৰ বন্ধ কৰি কিবা এক শৰণ হৰি কীৰ্তন ধৰ্ম ওলাইছে আৰু মহাৰাজ আপোনাৰ ৰাজ্যৰ সৰল মানৰ প্ৰজাসকলক সকলোকে নিজৰ বাৰী তেওঁৰ ধৰ্মত সৰল পাইছে মহাৰাজ। এনে কাৰ্য অচিৰে আমাৰ জীৱিকাৰ পথ বন্ধ কৰিব মহাৰাজ।
পাগল মহাৰাজ এই সংকটক এনে মোৰ কামৰ পৰা বিৰত ৰাখিব লাগে মহাৰাজ এই ৰাজ্যৰ পৰা বাহিৰ কৰি খেদি দিব লাগে এই অভিযোগকাৰী বামনসকলৰ মহারাজ প্রথমে পরবর্তী পাতন और বয়বতার का দেব প্রকৃতি মাঠ আর নিকৃতি মাঠ এই দুই ধরনের শাস্ত্র আছে এই দুইবিধ শাস্ত্রই বেদের অন্তর কিন্তু নিকৃতি মাঠ বেদের অন্তর সবাই বড় সংযত করি নিকৃতি মার্গত মানুষ সকলে দেখতে দেখুকা ভক্তি শাস্ত্র উত্তম গীতা ভাগবত ধর্মর উত্তম নাম দেবর উত্তম দৈবকী নন্দ ধর্ম এই দৈবকী নম্বর ঈশ্বরে অরসরা বন্দনা ঐক্য যুগে জ্ঞান চেতনা যুগে যজ্ঞ পূজা আৰু হরি হরি নাম বিনা নাহি নাহি পূজা এয়া শাস্ত্ৰৰ কথা নহয় ঐক্য যুগত স্থাপন কাৰণে ঋষি মুনিসকলে ধ্যান কৰিছিল এটা যুগত যজ্ঞ কৰিছিল আৰু দাপৰত সেইসকলে পূজা কৰিছিল কিন্তু এই কলি যুগত ধ্যান যজ্ঞ পূজা নিৰূপ প্ৰয়োজন নহয় হৰি নাম ও পূজা নমস্কার ধ্যান অমস্তে ও হরি গুণ গণিত নামে খায় গণিত নামে খায় গণিত নামে খায় নাম বিনে আমার গতি নাই নাই ও কৃষ্ণ এক দেব দুঃখ অকাল অধিকারী ও কৃষ্ণ দিনে শ্রেষ্ঠ দেবনা এওঁলোকৰ অভিযোগ খণ্ডন কৰি মই হিন্দু ধৰ্মৰ বিৰোধাচৰণ কেতিয়াও কৰা নাই বৰঞ্চ মই শুদ্ধ ৰূপটোহে উদ্ঘাটন কৰিব খুজিছোঁ পূজা পাতল বলি বিধান এইবোৰ মই বন্ধ কৰিব পৰা নাই এইবোৰ মই বন্ধ কৰিব খোজা নাই জ্ঞানী লোকসকলে নিজেই বুজি এই বলি বিধান বন্ধ কৰি এক শৰণ নামঘৰত শৰণ লৈছে এক দেৱ একে ক'ব এক বিনে নাই কেৱ এজনৰ দেৱতা এজনকে সেৱা তেওঁ বিনে সংসাৰত আন কোনো নাই হে মহাৰাজ মই
আপোনালোকক এটি কথা ক'ব বিচাৰিছোঁ। মই মানুহক ঈশ্বৰমুখী কৰিব খুজিছোঁ। মানুহক মই ঈশ্বৰৰ প্ৰভাৱ লাভ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। মানুহক ঈশ্বৰমুখী কৰোৱা, মানুহক ঈশ্বৰৰ প্ৰভাৱ লাভ কৰোৱাটো মানুহৰ জীৱিকাৰ পথ নহয় মহাৰাজ। এই ধৰ্ম কাৰ্যক যিয়ে জীৱিকাৰ পথ হিচাপে ব্যৱহাৰ কৰিছে মহাৰাজ, এই জীৱিকাৰ পথক যিয়ে ব্যৱহাৰ কৰিছে, ধৰ্মৰ উপায় ব্যৱহাৰ কৰিছে, সেইবোৰে বেবিচাৰী মহাৰাজ। এইবোৰে বেবিচাৰী মহাৰাজ। এওঁলোক তিনিজনে মোৰ লগত বহুবাৰ তৰ্ক কৰিছিল মহাৰাজ। মই দেৱ দেৱীৰ মূৰ্তি ভাঙি পেলোৱা বুলি এওঁলোকে অপপ্ৰচাৰ কৰি দিছে। আৰু মই ভাঙি পেলোৱা বুলি যিটো কালি মূৰ্তি আপোনাক প্ৰদৰ্শন কৰিছে, সেই মূৰ্তিটো পূজাৰ শেষত মই পিছুৱাই দিয়া এটা ভক্ত কালী মূৰ্তিৰ চোহা মাত্ৰ। ওর হাতত দবানি যাই হুনা বলি অতি উত্তম পুরস্কারের কঠোর হাত দিয়ে দণ্ডিত করা হবে। আমি কি চাহে হাতিমাই ভুরুকাত কোনো হোনা 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 হরবাজন ও হাতিমাই ভুরুকাত
হাতি ও ভরা বনে কি হাতি কাটি 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 ও ভরা বনে কি হাতি কাটি 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 এনেকৈ একৰ ভাপৰ কৈ লিখা আছে গৈ তিনিপৰ চাৰিপৰ গৈ লিখাহে পিছদিনা ৰাতিপুৱাই বিচাৰৰ ন্যায় হ'ব বিচাৰৰ ন্যায় হ'ব বিচাৰৰ লাই হয় মহারাজন বল সংকটে আহিবলগীয়া মহারাজ আপনার আবেগ পালন করি মই এই পুথিখন হাতী মাৰি ভূমিকাত বনাই আনিছো দ্বাদশ খণ্ড ভাগৱতৰ ইয়াৰ সামৰি লিপিবদ্ধ বিগ্ৰহ কৰা বায়ক রামণী রঞ্জন পাতক ভঞ্জন হরি হরি রাম ও হরি হরি রাম হরি হরি রাম ও হরি হরি রাম নমো লক্ষ্মীপতি অগতির গতি হরি হরি রাম ও হরি হরি রাম দক্ষয় অবতার পৃথিবীর ভার হরি হরি রাম
হরি রাম ইতু ভিতু পহন ও ধর হনা দোল হরি হরি রাম ও হরি হরি রাম আগে হে কীর্তন ও করে সাধু জন হরি হরি রাম ও হরি হরি রাম অতি সুন্দর অতি উত্তম হয়েছে আপুনি এটি অসম্ভৱ কাম সম্ভৱ কৰিছে এতিয়া শংকৰদেৱ মই কথা দিয়া অনুসৰি আপোনালৈ এটি উত্তম পুৰস্কাৰ আগবঢ়াবলৈ এইটো হৈছে জগত গুৰু আপুনি মহাগুৰু আপুনি গুৰু আপুনি জগত বিচৰা শংকৰদেৱ মোৰ এটি অনুৰোধ ৰক্ষা কৰিব শংকৰদেৱ কালি ৰাতিপুৱা মই আপোনাৰ অন্তলৈ যাম আৰু আপোনাৰ এই সৰল হৰিনাম ধৰ্ম শৰণ লম মই আছো নাই নাই মহাৰাজ আপুনি শৰণ ল'ব নালাগে মহাৰাজ শংকৰদেৱ মই অনুৰোধ কৰিছোঁ নাই নাই মহাৰাজ মই আপোনাক শৰণ দিব নোৱাৰিম শংকৰদেৱ মই আকৌ অনুৰোধ কৰিছোঁ নাই নাই মহাৰাজ আপুনি তেনে কাম নকৰিব মহাৰাজ শংকৰদেৱ মই আদেশ কৰিছোঁ হ'ব কালি ৰাতিপুৱা আপুনি মোক শৰণ দিব লাগিব এয়া ৰাজজ্ঞা চিলাৰাই মোৰ শৰণৰ সকলো সামগ্ৰী প্ৰস্তুত কৰিব এতিয়া যোৱা
জানেনে ৰাজপ্ৰসাদত মই উপস্থিত মই আহি চিদাৰাই ৰাজপ্ৰসাদত উপস্থিত হ'ল উপস্থিত হ'ল তুমি মোক ভাল আনিবলৈ আহিছা মহাৰাজ খবৰ আপুনি শৰণ ল'ব নোৱাৰে মহাৰাজ নোৱাৰে মহাৰাজ মই তোমাক অনুৰোধ কৰিছো তুমি মোৰ বাপ আপুনি শৰণ ল'ব নোৱাৰে মই তোমাক কত অনুৰোধ কৰিছিলো কিমান ধৰণ কৰিলেও আপুনি শৰণ ল'ব নোৱাৰে মহাৰাজ ইয়াৰ যাতে ফলত মই আজি পালন কৰিব নোৱাৰিম মহাৰাজ শংকৰদেৱ গুৰুজনা ইতিমধ্যে এই ভাৰত গাই মহাৰাজ মহারাজ একটু মহাপুরুষ জগৎগুরু শঙ্করদেব বৈকুণ্ঠ সদাবে হল মহারাজ মহারাজ দেখি আমি সকলো গৈ তেওঁ এক শ্ৰদ্ধা নিবেদন কৰে মহাৰাজ তেওঁৰ নিজৰ দেহটো প্ৰত্যক্ষ কৰিবলৈ মোক প্ৰত্যক্ষ কৰিবলৈ নাই মহাৰাজ হয় মহাৰাজ তেনেহ'লে আমি ইয়াতে এটি ঘোষাৰে তেওঁৰ আত্মাৰ প্ৰস্তুতিৰ কাৰণে শ্ৰদ্ধা জনাওঁ মহাৰাজ হয় মহাৰাজ
মহাবীর শিলারায়, বিশ্ব মহাবীর শিলারায় হরেশ টেকানোর রচনা পরিচালনা একজন বরিষ্ঠ অভিনয়ী অভিনেতার বিশ্ব মহাবীর শিলারায়ের পরিসমাপ্তি।